গুড মৰ্নিং ফ্ৰেণ্ডছ। আজি আমাৰ ব্ৰেকফাষ্টত ব্ৰেড অমলেট আছে আৰু সকলোৱে ব্ৰেড অমলেট বনাব জানেই, কিন্তু হাঁহি উঠা কথা যে মই বনাব নাজানো ভালকৈ। বনাওঁ কিন্তু ভালকৈ বনাব নাজানো, কিন্তু মোৰ হাজবেণ্ডে বহুত ভালকৈ বনায়। এয়া দেখিছেনে তেওঁ বনাইছে কেনেকৈ, আৰু সকলোৰে বনোৱাৰ টাইপবিলাক বেলেগ। মোৰ হাজবেণ্ডে কেনেকৈ বনাইছে মই আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰিলোঁ। কমেণ্ট কৰি জনাবচোন, তেওঁৰ ভাল লাগিব, মোৰ মিষ্টাৰৰ ভাল লাগিব যে তেওঁ ফৌজি মানুহে সকলো কামেই কৰিব পাৰে। মই নিজেই দেখিছোঁ, কোনো কামতে তেওঁলোক পিছপৰা নহয়। তেওঁলোকে চিটুৱেশ্যন মতে যিকোনো কামেই কৰিব পাৰে, য'তেই সুবিধা তেনেকৈ থাকিবও পাৰে আৰু যি সুবিধা হয় তাকে বনাই খাবও পাৰে। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই চেনেল বন্দনাজ অল হবিজ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। মোৰ ব্লগবিলাক বহুত দীঘলীয়া হৈ যোৱাৰ কাৰণে সকলোৱে আপত্তি কৰে, সেইকাৰণে মই ভাবিলোঁ আজি ব্লগটো মই বহুত চমুকৈ ৰাখিম। আৰু এয়া দেখিছেনে, দুপৰীয়া সময়ত মোৰ হাজবেণ্ডে বিয়েৰৰ বটল দুটা আছিলে আৰু তেওঁ এনেকৈ কালাৰ কৰি ৰ'দত শুকুৱাই দিছে, আৰু মই ইয়াতে অলপ ভাল ডিজাইন কৰি দিম। তাৰপিছতে আবেলি হ'ল, সন্ধিয়া হ'লেই, আৰু মই লাইভ আহিছিলোঁ 6টা বজাত, আৰু 7:30মান বজাত মই ভিডিঅ' কৰিব নহ'ল, আৰু ভিডিঅ' কৰিলেও ভিডিঅ'টো দিলে বহুত দীঘলীয়া হৈ যায়, সেইকাৰণে মই আপোনালোকৰ লগত একো কথা নাপাতিলোঁ। সেয়ে ক্ষমা বিচাৰিছোঁ। আৰু কেনেকৈনো মই কালাৰ কৰিছোঁ তাকে অকণমান আপোনালোকক দেখাবৰ কাৰণে ভিডিঅ' কৰিছোঁ। আৰু এয়া ডাঙৰ ব্ৰাছেৰে প্ৰথম মই কালাৰ কৰি ল'ম, নিজেই এইটো ডিজাইন কৰিছোঁ, কাৰণ বটলত কৰা ডিজাইন হয়। আৰু সাধাৰণতে বটলত গ্লাছ পেইণ্টিং কাঁচৰ চিচাৰ বটলত গ্লাছ পেইণ্টিং বুলি কয় এটা পেইণ্টিং পায়। সেই পেইণ্টিংটো এতিয়া মই বৰ্তমান আনিব পৰা নাই, সেইকাৰণে মই ফেব্ৰিককে কৰিছোঁ। কিন্তু এই ফেব্ৰিকটোত যদি পানী লাগে তেনেহ'লে পিছত কালাৰটো গুচি যোৱাৰ চান্স আছে। সেইটো কাৰণে মই যেতিয়া পানী ভৰাম সাৱধানেৰে ভৰাব লাগিব। সাৱধানেৰে ভৰালে তেতিয়া পানী নালাগে আৰু কালাৰটো নাযায়। আৰু মই ডিজাইনটো দিছোঁ, চাওকচোন কেনেকৈ ডিজাইন কৰিছোঁ। ইমান ভালকৈ কৰা নাই আৰু জল্দি কৰিছোঁ, কাৰণ মই ৰাতিৰ ডিনাৰ ৰেডি কৰিব লাগে।
দেখিবলৈ বটলকেইটা ইমান ধুনীয়া দেখিছে, মানে ভাল ডিজাইন নকৰিলেও বহুত ভাল দেখিছে। ইয়াতে মই বম্বু প্লেণ্ট ৰাখিছোঁ, পানী মই বহুত সাৱধানেৰে ভৰাইছোঁ কাৰণ কালাৰটো গুচি যাব। এতিয়া মই ডিনাৰ বনাবলৈ ৰেডি কৰিছোঁ। এয়া কণী বইল কৰি লৈছোঁ আৰু পিঁয়াজ কাটি লৈছোঁ আৰু মছলা ৰেডি কৰিছোঁ। মছলাত আছে জিৰা, আজৱাইন, নহৰু, আদা এনেকৈ পেষ্ট বনাই ল'ম আৰু এখন পেনত মই এনেকৈ ৰিফাইন অইল দিছোঁ। আজি মানে সৰিয়হৰ তেল ইউজ নকৰোঁ কাৰণ মই বিৰিয়ানী বনাম আৰু বিৰিয়ানীত ৰিফাইন অইলেই ভাল লাগে, ৰিফাইন অইল আৰু ঘি। তাৰপিছতে মই কণীকেইটা এনেকৈ ফ্ৰাই কৰি ল'ম ৰিফাইন অইলখিনিত। দিনতে বনোৱা অলপমান চিকেন আছিলে আৰু চিকেনখিনিও দিম, মানে চিকেন বিৰিয়ানীও হয় আৰু চিকেন বিৰিয়ানীত আন্দা দিলে আৰু ধুনীয়া লাগে খাবলৈ আৰু ভাল লাগে আৰু টেষ্টি হয়। আপোনালোকে বাৰু এনেকৈ বনাই খাইছেনে? যদি খোৱা নাই তেনেহ'লে মোৰ ৰেচিপিটো ট্ৰাই কৰিব। একদম ইজি হয়, একেবাৰে ইজি হয় কাৰণ দিনত আমি চিকেন খাইছিলোঁ আৰু চিকেনৰ অলপ ৰাখি দিছিলোঁ, মানে ৰখি গৈছিলে আৰু ইয়াতে মই অকণমান বাটাৰ দিছোঁ আৰু বাটাৰ দি মই বাটাৰত যেতিয়া পিঁয়াজ ভাজা যায় বিৰিয়ানী দিবলৈ তেনেহ'লে কেনেকুৱা যে ধুনীয়া চেণ্ট আহে, কি ক'ম আৰু বহুত ভাল লাগে। আৰু মই বাটাৰত ভাজিছোঁ মানে পিঁয়াজখিনি, বাটাৰ আৰু ৰিফাইণ্ড অইল ৰখি গৈছিলে কণী ভাজোঁতে। আৰু ইয়াতে হালধি নিমখ দিছোঁ আৰু ইয়াতে এতিয়া মই বিলাহী অলপ কাটি ৰাখিছিলোঁ আৰু বিলাহীখিনি দি দিম, কাটি ৰখা বিলাহীখিনি। সেয়া আৰু ভালকৈ ফ্ৰাই কৰি ল'ম। আৰু সকলোৱে এগ কাৰী বনাব জানে, এগ কাৰী যেনেকৈ বনায় তেনেকৈ বনালেই হ'ল। মই যেনিবা অকণমান বেলেগ টাইপত বনাইছোঁ। ইয়াতে মছলা সকলোখিনি দি দিছোঁ, গৰম মছলা, ধনিয়া মছলা, ৰেড চিলি পাউডাৰ আৰু পেষ্টখিনি দি দিছোঁ, যিখিনি পেষ্ট বনাইছিলোঁ আদা নহৰু আৰু জিৰা, আজৱাইনৰ। মই সকলোতে আজৱাইন ইউজ কৰোঁ, আপোনালোক সকলোৱে জানে। আজৱাইনটো পেটৰ কাৰণে ভাল, হজম হোৱাত সহায় কৰে কাৰণ আমাৰ ঘৰত সৰু সৰু ছোৱালী কেইজনী আছে। আৰু মই এয়া চিকেন বিৰিয়ানী বনাবৰ কাৰণে যিখিনি চিকেন ৰাখি দিছিলোঁ সেইখিনিও গৰম কৰি ল'লোঁ আৰু এতিয়া কণীকেইটা মই এনেকৈ হাফ হাফ কৰি ভাঙি দিলোঁ। ভাঙি নিদিলেও হয়, কিন্তু ভাঙি দিলে টেষ্টটো বেছি ভাল লাগে। আৰু মই ৰাইচ কুকাৰত বনাম। ৰাইচ কুকাৰত যিখন কুকিং প্লেট থাকে সেইখন ভাত বনাবলৈহে ইউজ কৰা যায়, কিন্তু বিৰিয়ানী বনাওঁতে ইউজ নকৰে। গতিকে মই ইয়াতে এতিয়া অলপমান চিকেন দি দিছোঁ, চিকেন কাৰী। আৰু ইয়াতে ভাজি ৰখা পিঁয়াজ অলপমান দিম। মোৰ ৰেচিপিটো কেনেকুৱা লাগে আপোনালোকে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব প্লিজ। আৰু মোৰ চেনেলত আজি যিসকলে পোনপ্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ'টো চাই আছে, প্লিজ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত যিটো বেল আইকন থাকে প্ৰেছ কৰি অল কৰি দিব, যাতে মোৰ নেক্সট ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে সময়মতে পাই থাকে। আৰু মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু পাৰে যদি আপোনালোকৰ সকলো বন্ধু বান্ধৱীকে মোৰ ভিডিঅ' শ্বেয়াৰ কৰিব। এতিয়া গোটেইখিনি কেনেকৈ দিলোঁ আপোনালোকে দেখিলেই। আৰু সকলোৱে বনাব জানে, মই জানোৱেই বিৰিয়ানী বনাবলৈ সকলোৱে জানে। জাষ্ট মই আজি ডিনাৰত কেনেকৈনো জল্দি বনালোঁ তাকেই শ্বেয়াৰ কৰিলোঁ। আৰু কেনেকুৱা লাগে সেইটো কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। আৰু মই ইয়াতে নেমু দি দিছোঁ, নেমু টেঙা গোল গোলকৈ কাটি দিছোঁ। 4জনে খাম যিহেতু, সোণামণিৰ কাৰণে মই বেলেগকৈ বনাই খোৱালোঁ, তাইক ভাত মই বেলেগকৈ বনাই খোৱালোঁ। মানে ভাতটো মানে তাইক খুৱাবই লাগে যিহেতু। আৰু জ্বলা তাই একেবাৰে নাখায়, বেলেগ জ্বলা খায় কিন্তু ভাতৰ জ্বলা একেবাৰে নাখায়। সেইটো কাৰণে তাই বিৰিয়ানী একেবাৰে নাখাবই জানোৱেই। তাইক বেলেগকৈ মই ভাত
বনাই খালোঁ আৰু এয়া 5 মিনিটৰ কাৰণে এতিয়া মই কুকিং কৰিম অন কৰিলোঁ চুইচ অন কৰি আৰু এইখন চেকনি দেখিছেনে এয়া খাৰ হয় দেই আপোনালোকে দেখি মানে বেয়া নাপাব ঘৰতে বনোৱা খাৰ মই এনেকৈ জাৰ দিওঁ চেকনিত আৰু এয়া মোৰ ডাঙৰ ছোৱালীয়ে মানে বেষ্ট বুলি কৈছে বহুত ভাল বুলি কৈছে আৰু ছোৱালী দুজনীক আগতে বাঢ়ি খুৱাই লওঁ তাৰপিছত আমি খাম আৰু এয়া ছোৱালী দুজনীৰ কাৰণে প্লেটত পাৰিছোঁ আমাৰ মানে ডিনাৰ ৰেডি হৈ গ'ল অতি সহজতে অতি কম সময়তে আৰু আকৌ আহিম পুনৰ নতুন ভিডিঅ' এটালৈ তেতিয়ালৈকে আপোনালোক সকলো ভালে কুশলে থাকে যেন আজিলৈ আহোঁ বাই 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 বাই